বহুদিনৰ মূৰত আপোনালোকৰ মাজত আৰু একবাৰ আহিলোঁ ভিডিঅ' এটা লৈ পেলাই। বেমাৰ হৈ থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। কিন্তু জীৱনৰ মাজত আছে সপ্তাহত কিবা এটা বিশেষ কাম মানে নাম ৰেজিষ্টাৰ কৰিব লাগিব, সেইকাৰণে যাই আছোঁ জীৱনৰ মই। লগ পালোঁ দেখিব কি ক'লে আজি নহ'ব, তো সেইকাৰণে তাৰ লগত জীৱনৰ মই গ'লোঁ তাৰ কিবা ভোটাৰ আই ডি কাৰ্ড অনাৰ কাৰণে। তাতে যাই কিবা মেল মাৰি আছে জীৱনে ধুনীয়াকৈ ওলাইছে বেগ চেগ লৈ পেলাই ৰেজিষ্টাৰ কৰিবই মানে আজি মানে কয়ো একো নহ'ব, তাৰ ভোটাৰ আই ডিও লোৱা নহ'ল আমাৰো নহ'ল। সেইকেইটা তথাপিতো যাম দা ঘৰত বহুত দিন যোৱাও নাই, যাই পেলাই চাই লওঁ কি কৰিব কি নকৰোঁ। কৰিম ৰ'ব কিবা নহয় কিবা এটা কৰিব লাগিব, এনাইতো আহিলে নহ'ব না। আহি পেলাই হাইস্কুল এই মেট্ৰিক পৰীক্ষা চলি আজি নাই, তথাপিতো মেট্ৰিক পৰীক্ষা হৈ আছে। ময়ো দিছিলোঁ তাৰপিছতে মেট্ৰিক। তাৰপিছত জুমনৰ ফোন আহিল, এডমিট এখন ওলাব আছে আৰু ডিপ্ল'মাখন ল'ব লগা আছে। হ'ল এটা কাম। মই ভাবছোঁ চেণ্ডেল একযোৰ লৈ লওঁ, চেণ্ডেলযোৰো নাই। আহিলোঁ ষ্টেচন গিলা বেয়া হৈ আছে, নতুনকৈ বনাইছে না, তাৰে মাজে মাজে যাই আছোঁ। এই গাড়ী মটৰ আহি থাকে না, কাম চলি আছে এনে বোকা অৱস্থা নাই একদম। জীৱনে যাকে দেখাই দি আছে, মই সহায় দি আছিলোঁ বোকা ফাঁচিছে এইগিলা বোকা। যাওঁ সিপাৰ হওক কিবাকৈ চাওকচোন কিমান বোকা হৈছে। ঘৰলৈ গ'লে দেখা পালোঁ বন্ধে ভাৰত আহিছে, আকৌ বিদায় দিব লাগিল, আকৌ বিদায় দি পেলাই আমি সিপাৰ হৈ লওঁ চাই লওক ভালকৈ। মাছ বজাৰতো মানুহ দাম খাই আছে, কিবা পেলাই শাল মাছ আনিছে এইটো পেটত আছে চকৰি চাৰিটা না পাঁচটা ছয়টা বধাই গণি আছে দেখি দি আছে এটা দুটাকৈ। আকৌ চালোঁ ভালকৈ ডাঙৰ আছে কিন্তু মোবাইলত নিয়ে গম নাপালোঁ বেলেগ ডাঙৰ। জীৱনৰো এডমিট ওলোৱা কাম প্ৰায় শেষেই, এডমিটখন লৈ পেলাই আহিলোঁ আৰু ট্ৰেইন কিমান যি আহিব হিচাপ নাই। কাষে আহিলোঁ যাব আৰু ডিপ্ল'মাখন ওলোৱা হ'ল। এখন ডিপ্ল'মা নহয় দিয়কচোন, এখন লৈছে এডভাৰটাইজ কৰাৰ কাৰণে। ডিপ্ল'মাখন লেমিনেশ্যন কৰাৰ কাৰণে আৰু যাব লাগে হ'ল সিপাৰে দেখি গাখীৰৰ থোৱা চহা লৈ আৰু সিপাৰে যোৱা আৰম্ভ আৰু সিপাৰৰ পেৰ যাবতো লাগিবই। ফাইনেলি হ'ল দিয়ক কামটো শেষ। এতিয়া ঘৰত যাই আছোঁ, ময়ো চেণ্ডেল ল'লোঁ, সিও গাখীৰ চাখীৰ ল'লা। ভিডিঅ'টো শেষ হ'লে চোৱাৰ বাবে থেংক ইউ।